शिवं भजाम्यहं सदा शिवं भजाम्यहम् Hello everyone! First of all, আপোনালোক সকলোকে a very happy Mahashivratri যিহেতু আজি শিৱৰাত্ৰি হয়। মই আৰু মাইনা আজি শিৱৰাত্ৰি চাব যাব ওলাইছো চাৰিগাঁও ফালে বাহনা ফালে হয় নে শিৱৰাত্ৰি চাব যাব নহয় শিৱৰাত্ৰি চাকি দিবলৈ যাব ওলাইছো মানে হেয়া আৰু চাম চাকি দিম হেৰি কৰিম তাই আস্তি কৰি আছে কাপোৰ একচুৱেলি আমি দুজনে টুইনিং কৰিছো কাপোৰটো চিলাটো কি এতিয়া একেবাৰে গৈ পেলাই আমি তাতে লগ পাম আৰু তেনেহ'লে পৰেন বাই বাই চ' আমি এতিয়া ওলাই আহিলোঁ আমি এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ কাৰণ আমাৰ ভাইটিয়ে আমাক ধোকা দিলে সি আমাক লৈ যোৱাৰ কথা আছিলে কিন্তু সি লগৰ লগত ফুৰিবলৈ গুচি গ'ল সেইটো কাৰণে আমি এতিয়া খোজকাঢ়ি যাব লগা আছে আমি খোজকাঢ়ি গৈ আছোঁ আমি অকণমান টাইম খোজকাঢ়িব লাগিব তাৰপিছত এতিয়া আমাৰ লাইট চাইট নাই আন্ধাৰ গোটেইখন এই আমি পাইছোঁহি অট' খোজকাঢ়ি পেলাই এতিয়া আমি মন্দিৰ পাইছোঁহি মন্দিৰৰ নামটো কিছু নয়নতৰা মন্দিৰ ন আই গোসানী থান এই বাহনা ফালে আছে नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय शंकर नमो नमो जी शंकर भोलेनाथ शंकर रुद्रदेव हे महेश्वरा जटाटवीगलज्जलप्रवाहभावितस्थले घरेवलम्ब्य लम्बिताम्बुजङ्गमालिकां डमड्डमड्डमड्डमन्निनादमड्डमर्वयुञ्चकार चण्डताण्डवं तनोतु न शिव চ' এয়ে আপোনাৰ সেয়াটো আছে নয়নতৰা আই থান বুলি কয় চ' এয়া আছে আপোনাৰ বাহনা কলেজৰ পৰা অকণমান আগত আহি পেলাই চ' এনেকুৱা কোৱা হয় যে ভিতৰত মানে আই বহে চ' আইক তামোল পাণ দি সেৱা কৰিব লাগে ত' আপোনাৰ যদি কিবা মনোকামনা থাকে বা আপুনি কিবা যদি আশা লৈ আহে তেওঁৰ ওচৰত যদি আপুনি সেৱা ভাগ জনায় মানে এইটো সঁচা হয় বুলিকে সেইটো মানে বহুত মানুহে মানে মানি আহিছে সেইটো কাৰণে মানে আজি শিৱৰাত্ৰিৰ দিনাখন এনেকৈ শিৱ মন্দিৰ যিহেতু আৰু ইয়াত বহুত প্ৰমাণিত যে ইয়াত চাকি দি পেলাই যদি তামোল পাণ দি পেলাই যদি সেৱা ভাগ জনায় তেনেহ'লে মানে আপোনাৰ আশাবিলাক পূৰণ হৈ পেলাই সেইটো মানে প্ৰমাণিত বস্তু সেইটো কাৰণে আমি ক'ত আছে জেগাটো আমি বাৰু ডেছক্ৰিপশ্যনত দিম লোকেশ্যনটো দি দিম তো আপোনালোক আহিব পাৰে সেৱা জনাই পেলাই কাৰোবাক মনোকামনা থাকিলে আপোনালোকে সেৱা জনাই পেলাই আপোনালোকে নিজৰ আশাটো ৰাখিব পাৰে আমি তাৰপৰা আহিলোঁ মন্দিৰৰ পৰা আহি এতিয়া আমাৰ মানে ম'ম' ক্ৰেভিংটো জানেই ন এনি টাইম ম'ম' খাই ইমান মন যায় আমি মন্দিৰলৈ যোৱাৰ আগতে ম'ম' অৰ্ডাৰ কৰিলোঁ ইয়াতে অৰ্ডাৰ দি থৈ কৈছোঁ যে আপুনি ৰেডি কৰি আমি যাওঁতে অৰ্ডাৰ দি থৈ কৈছোঁ তাৰপৰা আমি আহি পেলাই সোমাই পেলাই এতিয়া চিকেন ম'ম' খাম চিকেন ম'ম' আৰু ইহঁতে লাষ্ট আছে ইহঁতে একদম এনেকুৱা হাঁহি চাইছে বহি কৈ পেলাই এটা হাঁহি পাগল হৈয়ে আছে দেশৰ ইয়াত প'জ চালে হাঁহি উঠেই মানে যোনে যোনে চাই তেওঁলোকে জানিব মানে মইতো হাঁহি বাগৰি যাওঁ কেতিয়াবা এতিয়া আমি ম'ম'টো আহিব ম'ম'টো খাম চ' আমি এতিয়া আৰু ব্লগটো ৰেপ আপ কৰোঁ আপোনালোকে প্লিজ আমাৰ ব্লগ যদি চাই ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চবক আৰু আপোনালোকৰ যদি কিবা ফিডবেক আছে সেইটোও আপোনালোকে ক'ব তো আপোনালোকৰ পজিটিভ ফিডবেক নেগেটিভ ফিডবেক যিয়ে হওক মানে সেইবিলাক আমি আঁকোৱালি লওঁ আমি যাতে আমি আৰু ভাল কৰিব পাৰোঁ আৰু লিখিব পাৰোঁ আপোনালোকে কমেণ্টতো ক'ব পাৰে নহ'লে যোনবিলাক আমাক চিনি পায় আমাক পাৰ্চনেলিও ক'ব পাৰে চ' বাই বাই